কেতিয়াবা ক'ৰবাত গৈ থাকোঁতে ৰাতি বাঁহ পেলাই দিয়া কাহিনী শুনিছেনে? আজি কাহিনীটো পঠিয়াইছে ৰমেন ককাৰ নামৰ ককা এজনে। কৈছে তেওঁ টিউশ্যন কৰে ল'ৰা ছোৱালীবোৰক ঘৰে ঘৰে গৈ। এদিন তেনেকৈ টিউশ্যন কৰি আহোঁতে অলপ পলম হ'ল, 10-11টামান বাজি গ'ল। আহি থাকোঁতে বাঢ়নি এডৰা পাৰ হ'ব লাগে। বাঢ়নিখনৰ ওচৰত তেওঁ সোমাইছেহি। অকণমান দূৰ গৈ বাঢ়নিৰ মাজডোখৰ পাইছেগৈ। তেনেতে কিবা এটা বাঁহ গছবোৰৰ পৰা কেৰেক ক্ৰোক এনেকুৱা মেৰেক মুখ কিবা মাত আহিছে। বাঁহে বাঁহে জোৰণি লাগিলে যেনেকৈ মাত আহে। তাৰপিছত পটককৈ বাঁহ এটা তেওঁৰ চাইকেলৰ আগত সৰি পৰিলে। ককাখন সাহসী আছিল, তেওঁ ভয় চয় কৰা নাই। তেওঁ লাহেকৈ গৈ বাঁহডাল দাঙি দিলে, দাঙি পেলাই পাৰ হৈ গুচি গ'ল। যেতিয়া বাঢ়নিখন শেষ হ'ব সময় পালেহি লাষ্টৰ ডোখৰ, চ' দেখিছে সৰু ছোৱালীজনী ৰখি আছে বগা ফৰক এটা পিন্ধি পেলাই। চ' ককাক মাতিছে, ক'ত যায়? চ' ককাই ভাবিছে ৰাতিখন ছোৱালীজনী ক'ৰ পৰা আহিছে। ককাই কোনো ৰখি থকা নাই, একদম ছোৱালীজনীক মতাও নাই, হেৰি কৰা নাই, চিধা চিধি গুচি গৈছে। চ' অকণমান দূৰ যোৱাৰ পিছত তেওঁ চাইকেলখন যিমানে স্পীড যায় কোনোবা টানি ধৰা নহয় পিছফালে ফিল হয়। চ' যেনে তেনে কিবা কিবি কৰি ককা ঘৰ পালেগৈ। ঘৰত যেতিয়া শুলে, ভাত পানী খাই ঘৰত ক'লে, কথাখিনি কোৱাৰ পিছত শুলে। চ' ৰাতি ককা থাকিব পৰা নাই, গোটেই চিঞৰিছে, কেকাইছে বেকাইছে। তাৰপিছত ঘৰৰ মানুহে ৰাতিখন কি কৰিব, একো কৰিব নোৱাৰিলে, ৰাতিটো ক'ত যাব। চ' ৰাতিপুৱা কি কৰিলে, বেজ এজন মাতি আনিলে। বেজ এজন মাতি পেলাই কিবা তাবিজ চাবিজ বান্ধিলে। তাৰপিছত ককাই অলপ ভাল পালে। তাৰপিছত দুদিনমানৰ পিছত সেইখন গাঁৱলৈ গ'ল, সুধিলে যে মোলৈ এনেকুৱা কথা এটা হ'ল, কি হ'ল আপোনালোকে গম পায় নি? তেতিয়া কৈছে যে সেইখিনিত সৰু ছোৱালীজনী ঢুকাইছিলে আৰু তাৰে বোলে কেতিয়াবা এই আত্মাটো বোলে ওলায়।